Momin arideng dolamara long kachingthur along kesom.Borpung. Nong 26 Duarbaguri constituency ke parlo dolamara jutang amaya hongjaya long patumi 17 nong bokajan LACA MLA mate Deputy Speaker Dr.Numol Momin arideng Duarbaguri constituency apharman kachingthura sayaphan patumi bhumi pujan mate long sompon tanglo bangso along kesom.Borpung along kijongpona tenki construction of Jagannath Community Hall Kam Skill Center at Dolamara 1.5 crore. Construction of Model Secondary School at Dolamara TE 2.75 crore. Infrastructure development of Karbihamtun at Dolamara 35 lakhs. Bangsalong eke somajaimek juddet penapi mai setami padupon. Lapen bangso amayalong non-angkileji MP kilik ahut BJP pen kache toidun MP candidate Amar Singh Tisophan ongdung vote pen pahay ponang puta mai along MLA Dr.Numol Momin ninje আজি দলামারাত কাৰণে খুব ভাল দিন তিনটাকৈ প্ৰজেক্ট আমি ভূমি পূজন কৰিলোঁ এটা হৈছে কাৰ্বিহেমটুন চিফ মিনিষ্টাৰ আনটাইড ফাণ্ডৰ পৰা 35 লাখ ৰুপিজ সেইটো আমি এই বছৰতে কমপ্লিট কৰাৰ কাৰণে প্লেনিং কৰিছোঁ আৰু এটা আছে জগন্নাথ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ সেইটো 1.5 কোটি টকা আৰু এটা স্কুল টি গাৰ্ডেন মডেল স্কুল সেইটো আগতে জুনিয়ৰ কলেজ বুলি কৈছিলে হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12 লৈকে থাকিব তো সেইটো 2 কোটি 70 লাখ মোটামুটি 4.5 কোটি টকাতকৈও বেছি কাম আজি আৰম্ভ হৈছে এইটো খুব ভাল দিন বুলি ক'ব লাগিব কেলে ক'লে এডুকেশ্যন ইনষ্টিটিউট এটা আমি আজি আৰম্ভ কৰিছোঁ এটা স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ ইনষ্টিটিউট এটা আমি আৰম্ভ কৰিছোঁ আৰু এটা জাতিৰ যিটো পৰিচয় তাক বচাই ৰাখিবলৈ কাৰণে এটা অনুষ্ঠান কাৰ্বিহেমটুন এইটো আজি দলামাৰাত আমি আৰম্ভ কৰিছোঁ তো গতিকে যদি চাব যোৱা যায় আজি দলামাৰাৰ কাৰণে খুব ভাগ্যৰ দিন আৰু খুব আনন্দৰ দিন ব্ৰিজটো যেতিয়া চেংচন হ'ব তেতিয়া হ'ব তোমালোকৰ প্ৰব্লেম ক'ত হৈছে যিবিলাক ৰাস্তা চেংচন হৈছে নামবিলাক নকয় সিহঁতে হয়নে নহয় এতিয়া কেলে বৰপুং তাৰাপুঙৰ কথা কেলে নকয় আগতেতো পেচেণ্টটোক কিবা বাঁহত লৈ যায় খুব নিউজ বনায় এতিয়াতো চেংচন দিছোঁ টেণ্ডাৰ হৈ গ'ল যোৱাকালি লাষ্ট ডেট আছিলে চকীহোলাৰ পৰা তাৰাপুঙলৈ 50 কিলোমিটাৰ 194 ক্ৰ'ৰ নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম ডনাৰ মিনিষ্ট্ৰীৰ পৰা আমি ৰাস্তাটো চেংচন কৰিছোঁ এইটো মাহৰ পৰা আমি কাম আৰম্ভ কৰিম এই 2-1 দিনতে ৱৰ্ক অৰ্ডাৰটো দিব আৰু কাম আৰম্ভ হ'ব এই ডাঙৰ কথা এইটো এচিভমেণ্ট কাৰ্বি আংলঙৰ কাৰণে আমাৰ সপোন আছিলে যে বৰপুং তাৰাপুঙত আমি ৰাস্তা বনাম আৰু ৰাস্তা চেংচন হৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ ডনাৰ মিনিষ্ট্ৰীক আমি ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এই দুৰ্গম এলেকাত আমাক ৰাস্তা দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ কৰিছিলোঁ যে এইটো ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিবলৈ কিন্তু তেখেতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়াৰ লগত একেলগে মিলি পেলাই ফাউণ্ডেশ্যন ষ্ট'নটো কৰিব ক'লে বিকজ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া খুব টাইট বিজি চিডিউল ইলেকশ্যন ডেট আহিছে আমি খুব আনন্দিত মইতো বিৰাট ফূৰ্তি পাই আছোঁ আপোনালোকে বেলেগ কথা কেতিয়া উলিয়াবই নালাগে বৰপুং তাৰাপুঙৰ ৰাস্তা হৈছে সেইটোতে নিউজত দেখুৱাই পেলাই এতিয়া ফূৰ্তি কৰি থাকিব লাগে লেট আছ এনজয় ইমান দিনৰ মানুহৰ এটা সপোন আজি 77 ইয়াৰ্ছ ইণ্ডিপেণ্ডেণ্ট তাৰপিছতে একটা ৰাস্তা পাইছে য'ত আজি কিবা ক্ৰাইম কৰিলে মানে পুলিচ যাব নোৱাৰে কিবা বেমাৰ হ'লে মানে হস্পিটেলত লৈ আহিব নোৱাৰে হস্পিটেল পাই মানে মানুহ মৰে তেনেকুৱা জেগাত আমি ৰাস্তা দিছোঁ যাতে মানুহৰ অসুবিধাবিলাক দূৰ হয় চ' ইউ শ্বুড ফ'কাছ অন দ'জ মেটাৰ অলছ' বেয়া যেতিয়া কাম নহয় তেতিয়াতো খুব নিউজ পোৱা যায় যেতিয়া কাম আৰম্ভ হৈছে তেতিয়া পজিটিভলি ল'ব লাগে খালি দা ধৰা কৈ থাকিলে হ'ব নেকি দাটোতো ধৰাই আছে শুকাই আছে চিন্তা কৰিব নালাগে দা ধৰাত এতিয়া চাব চেণ্টাৰ বনি আছে এইটো নিউজটো বনাইছে নাই আপোনালোকে বনাইছে নে নাই বনোৱা ক'ত বনাব আপোনালোকে নোহোৱাটো দেখাই থাকিব হোৱাটোও দেখাবি কেতিয়াবা মানুহেতো গম পাব লাগে কাম কিমান হৈছে নাই হোৱাটোতো চবেই জানে হোৱাটো দেখাবি দা ধৰাত এতিয়া চাব চেণ্টাৰ হৈ আছে 52 লাখ টকা দি পেলাই আমি কাম আৰম্ভ কৰিছোঁ দা ধৰাত 2টা ব্ৰিজ আমি চেংচন দিছোঁ ইলেকশ্যনৰ পিছতে টেণ্ডাৰ হ'ব এইটো বছৰতে কাম আৰম্ভ হ'ব আজি আমি দা ধৰালৈকে ৰাস্তাটো কিমান আছে ছাৰ্ভে কৰি মোৰ আৰু 2 বছৰ আছে এইটো সমষ্টিত
তো গতিকে তেতিয়ালৈকে যদি মই দি যাব পাৰোঁ আই উইল বি দ্য হেপিয়েষ্ট পাৰ্চন দলামাৰাৰ পৰা তাৰাপুঙত যিটো 35 কিলোমিটাৰ এপ্ৰক্সিমেটলি এইটোৰ কাৰণে আমি RIDF-ত এপ্লাই কৰি থৈছোঁ SOPDত এপ্লাই কৰি থৈছোঁ নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ নেচিডত কৰিছোঁ NRDS-ত মই এপ্লাই কৰিছোঁ 5টামান স্কিমত মই এপ্লাই কৰি থৈছোঁ কোনোবা এটা যোনটোত আগত আহিব তাতে আৰম্ভ কৰিম আমিতো কষ্ট কৰিব পাৰোঁ এপ্লাই কৰিব পাৰোঁ খুজিব দিয়া মালিকটোৰ ওপৰত না দিলে যেতিয়া মালিকে দিব আমি বনাম এতিয়া মালিকে ভাল পাইছে বৰপুং তাৰাপুং নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডনাৰ মিনিষ্ট্ৰীক কৈ পেলাই আমাৰ ৰাস্তা চেংচন কৰি দিছে তেনেকৈ আকৌ দিব আমি লাগি থাকিম না এৰি নিদিয়েতো আমাৰ কনষ্টিটুৱেঞ্চিৰ মানুহ ভোট দিলেও নিদিলেও গোটেই কনষ্টিটুৱেঞ্চিৰ দায়িত্ব মোৰ আছে বৰপুং তাৰাপুঙত আমি 0 ভোট পাইছিলোঁ একটাও ভোট পোৱা নাছিলে তথাপিও তাত কাম কৰিছোঁ ৱাই দিছ ইজ আণ্ডাৰ মাই কনষ্টিটুৱেঞ্চি 2016 ইলেকশ্যনত এটাও ভোট পোৱা নাই কিন্তু এইটো মানুহ আমি গালি পাৰিছে নেকি যে ভোট দিয়া নাই মই কাম নকৰে কিন্তু মোৰ ইণ্টাৰেষ্ট হৈছে তাতে ট্ৰাক লৈ পেলাই গৈছে মই কৈছোঁ য'তে ভোট নিদিব তাতেহে কাম কৰিম উল্টাহে কথা হৈ গৈছে এতিয়া তাতে ৰাস্তা চেংচন গড অলছ' হেল্প মি হয়নে নহয় চিফ মিনিষ্টাৰো কৈছে নাই মমিনৰ আইডিয়া ঠিক আছে ভোট নোপোৱা জেগাতে কাম কৰ জিকিলে জিকিবি হাৰিলে হাৰিবি আকৌ কৰি থাক কিন্তু বেলেগ জেগাততো মোক ভোট দিছে হয় নাই আই এম ফৰ্চুনেট এনাফ মই লাকি যে ভোট নিদিয়াকৈ জিকি আহি পেলাই বেলেগৰ ভোট লৈ জিকি আহি ভোট হাৰা জেগাত মই কাম কৰি আছোঁ এইবিলাক মানুহ কিমান হা এতিয়া একদিন কান্দিব এইবিলাক মানুহে আমাক আৰলেং পাৰক কৈ পেলাই ভোট নিদি পেলাই 0 ভোট আমাৰ বুথ কমিটি সভাপতিও দিয়া নাই কিন্তু ওৱান ডে দে উইল ক্ৰাই ইহঁতৰ ভোট নিদিয়া জেগাত মই ৰাস্তা দি দিছোঁ তাতে আমি হস্পিটেল দিছোঁ এইবাৰ তাৰাপুঙত তাতে আমি কাৰেণ্ট দিছোঁ ঘৰ দিছোঁ হয় নে নহয় ৰেচন কাৰ্ড আহিছে চবটোতো মই কৰিছোঁ অন্যায় কৰা নাই মোক কিমান অন্যায় কৰি থাকিব লেট দেম ডু বাট আই উইল ৱৰ্ক এজ এ MLA হোৱাট ইজ মাই ৰেছপনচিবিলিটি আই ন' গোটেই বোকাজান কনষ্টিটুৱেঞ্চিৰ 1,50,000 ভোটাৰৰ মই মালিক মই গাৰ্জেন মালিক বুলি নকওঁ আই এম গাৰ্জেন তো গতিকে সেই গাৰ্জেন হিচাপে আই হেভ দ্য ৰেছপনচিবিলিটি টু ৱৰ্ক ফৰ দেম ভোট দিছে নিদিছে কোনোবা মানুহে বেয়া বুদ্ধি শিকাই দিছে ইন'চেণ্ট পিপলতো কি আছে ভোট দিয়া মানুহবিলাকৰতো দুখ নাই কোনোবা লিডাৰ গৈছে মমিন বেয়া আমুক বেয়া কৈ দিছে ইহঁতে কৈছে অঁ সঁচা মোকতো দেখা নাই সেইকাৰণে ভোট দিয়া নাই কিন্তু আমি যাইছে দেখিছে 2021টো তাতে আমি জিকিছে হয় নে নহয় ডেট ইজ এ ট্ৰান্সফৰ্ম পিপল আণ্ডাৰষ্টেণ্ড মি মোক বুজি পাইছে কেনেকুৱা মানুহ এতিয়াতো চবফালে ভোট নিদিবি বুলি ক'লে মানুহটো আপোনাক খেদিব আপুনিও যদি নিউজ বনাই কৈছে দা ধৰাত কাম হোৱা নাই এইটো বিজেপিক ভোট নিদিবি মমিনক ভোট নিদিবি বুলি ক'লে আপোনাকে খেদিব কাৰণ কেনেকৈ মৰম কৰিছোঁ ক'ত কাম কৰিছোঁ সেইটো দেখিছে হয়নে নহয় ব্ৰিজ হ'ব এতিয়া ৰাস্তাও আমি ট্ৰাই কৰি আছোঁ হস্পিটেল হৈ আছে তাত জল জীৱন মিছনৰ কাম চলি আছে এই জংঘল আপুনি যাবচোন মোৰ লগত কেতিয়াবা জংঘলত সোমাই পেলাই ভাল লাগিব পানীৰ কাম কৰি আছোঁ আমি তাত এতিয়া টাৱাৰ দিছোঁ আমি ৰং টেকে নিচিনা যোৱা জেগাতে এতিয়া কাৰেণ্টৰ এইটো জিঅ' টাৱাৰ পায় আগতেতো আমি ইয়াত থাকোঁতে ভয় লাগে কোনোবা ফালে